আমি দুইজনী এতিয়া পথাৰ যাব ওলাইছোঁ ন। আজি আমাৰ কঠীয়া পাৰিব, তাকে অলপ দেখুৱাম বাৰু। এয়া তামোল পাণ লৈ লৈছোঁ মই পাত এখনত। এইফালে পৰ্যাশ্ৰীয়ে পানী বটলটো লৈ লৈছে। এতিয়া গৈ লওঁ, তাৰপাছত দেখুৱাম। এতিয়া পথাৰ পালোহি। এইখনে হৈছে কঠীয়াতলিখন আমাৰ। এইখিনি ধানখিনি আনি থৈছে, ৰঞ্জিত ধান হয় এইখিনি। এইখিনি ৰঞ্জিত ধান। এই বস্তাটো থৈছে এইখিনি। এইখিনি বৰা ধান হয়। এই দুটা বস্তাত বৰা ধান হয়। সেইফালে বিহতে পানী সিঁচি আছে। এইফালে অকল পাৰিব লাগে নেকি কঠীয়া। চব ধুনীয়া কৰি থৈছে, শীতল কৰি থৈছে। কেমেৰাত বৰ ডাঙৰ দেখে দেই কঠীয়াতলিখন। কঠীয়া পাৰি থকা অলপ দেখুৱাইছোঁ, কেনেকৈনো কঠীয়া পাৰিছে। আপোনালোকৰ ঘৰত কঠীয়া পাৰিলেনে? যদি পাৰিলে কমেণ্ট কৰি জনাবচোন। আজিলৈ ইমানখিনিতে সামৰিছোঁ ভিডিঅ'টো। বাই বাই।